শিৱসাগৰৰ পৰা মৰাণৰ দিশে গ'লে ৰাজময় পোৱাৰ আগে আগে বাওঁহাতে ঐতিহাসিক হেনছোৱালী। অসমৰ কেঁচা সোণ খ্যাত হাৰি হাৰি চাহ গছৰ মাজে মাজে সেউজীয়া চিৰিজ গছ। তাৰ মাজে মাজে এক দীঘল মিশ্ৰণ পথেদি কিছুদূৰ গ'লেই পোৱা যায় ঐতিহাসিক পালেঙি। শিৱসাগৰ জিলাৰ থাওৰা মৌজাত পালেঙি অঞ্চল অৱস্থিত। এই বুৰঞ্জী প্ৰসিদ্ধ পালেঙি অঞ্চলটিত এৰালতলী, দাধৰা, কেঁচুৱনি, জীয়ামাৰী, ধুন্দৰমুখ, ধ্যান, নেমুগুৰি, গেলাদৈ, সৰু পালেঙি, কছাৰী পথাৰ আদি গাঁওবোৰ লগ লাগি গঠিত হৈছে। অৱশ্যে বৰ পালেঙি বুলি কোনো গাঁৱৰ নাম ইয়াত নাই। বুৰঞ্জীয়ে পালেঙি বুলিয়ে কয়, কিন্তু মানুহৰ মুখে মুখে গৈ পালেঙি হ'লগৈ। প্লালেঙি তাই আহোমৰ শব্দ। প্লা মানে মাছ আৰু লেঙি মানে সৰু দীঘল। প্লালেঙি অঞ্চলত সৰু বৰ দীঘল অৰ্থাৎ সকলো প্ৰকাৰৰ মাছ একালত উভয় নদী হৈ আছিল আৰু ৰজাঘৰৰ চাহিদা পূৰণো কৰিব পাৰিছিল। মাছ সংৰক্ষণ কৰি পালনো কৰা হৈছিল। এয়াই প্লালেঙি বুলি জনাজাত। এই হেনছোৱালীয়েদি গ'লে প্ৰথমে পোৱা যায় বৃহত্তৰ পালেঙি অঞ্চলৰ শিক্ষা অনুষ্ঠান পালেঙি উচ্চ মাধ্যমিক বিদ্যালয়। বুৰঞ্জী প্ৰসিদ্ধ পালেঙি বুলি ক'লে প্ৰথমেই আমাৰ মনলৈ আহে চৰুগুৱা মৈদাম। 600 বছৰীয়া দীপ্তমান আহোম সাম্ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী আছিল এই চৰুগুৱা। বামুণী কোঁৱৰ বা স্বৰ্গদেউ চুডাংফাই চৰুগুৱাতে প্ৰতিষ্ঠা কৰিছিল ঐতিহাসিক আহোমৰ দ্বিতীয়খন ৰাজধানী চৰুগুৱা। চৰুগুৱাত এতিয়াও বিদ্যমান বহুকেইটা ৰজাদিনীয়া মৈদাম। আখৈফুটীয়া ঘাটৰ পৰা আৰম্ভ হোৱা এয়া ধাইআলি। এই ধাইআলিও অসম বুৰঞ্জীৰ এটা অংশ বুলি ক'লে ভুল কোৱা নহ'ব। এই ধাইআলি পাৰ হৈ গৈছে বিশ্বখ্যাত পানীদিহিং পক্ষী অভয়াৰণ্য। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যুগ যুগান্তৰ ধৰি বহু পানী বাগৰি গ'ল। তথাপি বুৰঞ্জীৰ বুকুত জিলিকি ৰ'ল পানীদিহিং পক্ষী অভয়াৰণ্য। দেশী বিদেশী নানান পক্ষীৰ কোমল কোলাহলে উপচি থকা অসমৰ গৌৰৱ, অসমৰ সম্পদ এই পক্ষী অভয়াৰণ্য আমাৰ আৱেগ, আমাৰ বুকুৰ সম্পদ।